নমস্কাৰ, আপোনালোক সকলোকে মই পুনৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আৰু এতিয়া মই যাব ওলাইছোঁ যোৰহাট ঢেকীয়াজুলি। আৰু কিয় যাওঁ আপোনালোকক গৈ পাই মই দেখাই আছোঁ। এতিয়া মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে আৰু এখেত ৰখি আছে অথনিৰ পৰা, গাড়ী হৰণ বজাই আছে। গালিয়ে শুনিম এতিয়া, জানেই আৰু মাইকী মানুহ ওলাওঁতে ক'ৰবাত যোৱা বুলিলে কিমান টাইম লাগে। গতিকে লৈ এতিয়া গাড়ীত উঠি লওঁ মই, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ, দেখাই থাকিম। আৰু এতিয়া যোৰহাট পালোহি, যিহেতু বিয়া আছে সেইকাৰণে গিফ্টৰ দোকানত সোমাই লৈছোঁ আৰু গিফ্ট এটা লৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া গিফ্ট লোৱা হৈ গ'ল, গিফ্ট মানে ৰাধা কৃষ্ণৰ মূৰ্তি এটা ল'লোঁ। তাৰপিছত এতিয়া আকৌ বিয়ালৈ ৰাওনা কৰিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ উৰণীয়া সেতুৰ ওপৰেদি ঢেকীয়াজুলিলৈ বুলি। যোৰহাটৰ প্ৰথমখন উৰণীয়া সেতু সঁচাকৈ বহুত ধুনীয়া সেতুখন দেখিবলৈ। দিনতকৈ বেছি ধুনীয়া লাগিছে ৰাতি, যিহেতু লাইটবিলাক জ্বলি থাকে ৰাতি। ফাইনেলি বিবাহ ভৱন পালোহি। এয়া দেখিছেনে কিমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু যিহেতু বিবাহ ভৱনত পাতিছে, ঘৰত নাই পতা। আৰু এইফালে আমাৰ সকলো ৰাইজ ফটো মৰাত ব্যস্ত। আৰু এইজনী হৈছে আমাৰ মৰম লগা কইনাজনী, আৰু আপোনালোকক ভালকৈ দেখাম পিছত। আৰু এতিয়া খাবৰ কাৰণে যাওঁ, যিহেতু বিয়া বুলিলে আৰু খোৱাটোৱে মেইন। বুফে ছিষ্টেম কৰিছে আৰু এয়া সকলোবিলাক দিছে খাবৰ কাৰণে, মাছ, মাংস, পনীৰ, শুকান চব্জি তেনেদৰে। এতিয়া খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু এইফালে আপোনালোকক দেখাই দিছোঁ আমাৰ ধুনীয়া কইনাজনী। আৰু এতিয়া বিয়া খালোঁ, যিহেতু বহুত টাইম হ'ল, 7টা বাজিব হ'ল, ঘৰলৈ যাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব।